ফৰেনৰ মানুহ লগ পালো আমি আহিলো গুৱাহাটী বিচ এইফালে হেল্ল' গাইজ ৱেলকাম টু ৰাজস্থান পম্পি ব্লগ আজি মই আহিলো আমি তিনিজন আহিলো আজি সাগৰলৈ আহিলো এইফালে এইয়া মানুহবিলাকে কিমান গা ধুই আছে কৈছে এইফালে সাগৰত মানুহ কিমান বেছি এয়া দেখিছে এইফালে আজি বহুত অলপমান পুৰা ফুল এনজয় কৰিম আৰু সাগৰত গা ধুই ইয়াত বহুত দূৰ দূৰৰ পৰা মানুহবিলাক আহে সকলোৱে গা ধুবলৈ আহে সাগৰত আৰু ফৰেনৰো বহুত আহে গা ধুৱে এতিয়া সঁচাকৈ বহুত বেছি ভাল লাগিছে আজি কিমান এটা সুন্দৰ পৰিৱেশ হয় পৰিৱেশটো সঁচাকৈ আৰু খাও আছে বহুত বেছি মাছ দিছে ভালকৈ আৱাজবিলাক শুনি পাইছে নাই জানো এই নাও আছে এয়া মাজলৈ এনেকৈ লৈ যায় মই নুঠো যিহেতু মোক বহুত বেছি ভয় লাগে তাৰ কাৰণে মই নুঠো মই এইফালে আজি আমাৰ বেটাক গা ধুৱাবলৈ লৈ আহিছোঁ সাগৰত এইয়া ধুবা নাই ধুবা কওঁ হাই কৈ দিয়া হাই এইফালে মানুহজনে ৰ'দ দিছে বুলি ছাতি লৈ গৈ আছে বেটাক লৈ লৈ এইফালে ইয়াক ফৰেনৰ মানুহ লগ পালো আমি ইয়াত এনেকৈ গা ধুবলৈ আহিছে বাহিৰৰ মানুহ হয় আমিও ইয়াতে লগ পালো এনেকৈ ফটো চটো উঠি ললো বাৰু এয়া সকলে উঠাই বামলৈ লৈ আহিছে ইয়াত কেনেকৈ আৰু এইবিলাক নাও পুৰা সাগৰৰ মাজলৈ লৈ যায়গৈ মাজত গৈ মেলি সিহঁতি বহুত এইফালে আছে বহুত মাজলৈ লৈ বহুত আছে নাও সাগৰৰ মাজত এখন এতিয়া উঠাই দিলে এয়া এনেকৈ আমি বহুত ঘূৰি ল'লোঁ ঘূৰি মেলি বহুত বেছি ভাল লাগিছে বহুত বেছি ৰ'দ হৈ আছে ৰ'দ হোৱাৰ কাৰণে অলপ দেৰিকৈ গা ধুম বুলি ভাবিছোঁ তাৰ কাৰণে আমি ইয়াতে এনেকৈ অলপমান চাই জেগাত ৰৈ আছোঁ যেতিয়া নেকি 3-4 বাজি যাব তেতিয়া অলপমান বেলিটো ডুবিব ডুবোতে আমি গা ধুম এতিয়া বহুত ৰ'দ হৈ আছে তাৰ কাৰণে ধোৱা নাই দেখিছে ইমান সৰু সৰু ছোৱালীবিলাকো গা ধুই আছে বালি পেলি কিমান বেছি আহিছে ডাঙৰ ডাঙৰকৈ ঢৌ আহিছে সঁচাকৈ আজি বহুত বেছি ভাল লাগিছে আৰু বহুত বেছি সুখী হওঁ মই যেন আগতে এনেকুৱা জেগা কেতিয়াও দেখি পোৱা নাছিলোঁ এইবিলাক হয়তো কেতিয়াও ভবা নাছিলোঁ যে বাহিৰত আমি আহি এনেকৈ সাগৰত গা ধুবলৈ পাম বুলি হয়তো আজি এইবিলাক সকলো সম্পূৰ্ণ হৈছে বা পূৰ হৈছে এনেকৈ সকলোৱে সুখে থাকক বা সুখী হৈ থাকক মানুহৰ জীৱন কিনো আজি আছে কালি নাই যিমান দিন থাকে সকলোৱে সুখী হৈ থাকিবলৈ চেষ্টা কৰিব লাগে বা সুখী হৈ থাকিব লাগে তাৰ কাৰণে আমিও এনেকৈ সুখী হৈ আছোঁ আৰু বহুতে সুখী বুলি ক'ব পাৰোঁ এই চাহ জেগা বিচাৰি অলপ বহোগে বুলি ভাবিছোঁ এইফালে আহি আছোঁ এনেকৈ চাহ জেগা বিচাৰি আৰু যেতিয়া নেকি চাহ বেলিটো পৰিব তেতিয়াহে গা ধুম এতিয়া বহুত বেছি গৰম হৈ আছে তাৰ কাৰণে ভাবিলোঁ অলপ চাহ জেগালৈ অলপ টাইম বহি ল'ম বুলি বহুত ৰ'দ হৈ আছে ইমান ৰ'দত গা ধোৱাটো নহ'ব বুলি ভাবিছোঁ তাৰ কাৰণে এনেকৈ চাহ জেগা বিচাৰি আহি মেলি চাহ জেগা পাইছোঁহি তাহলে এনেকৈ গৈ আছোঁ আমি এনেকৈ মেলি আহি আছোঁ আৰু এনেকৈ নাৰিকলৰ গছ কেনেকৈ আছে কিনাই এইটো তাৰ গোটেই হৈ আছে আৰু তাৰ তলতে এনেকৈ কিনাই বহুত ধুনীয়াকৈ নাৰিকল গছবিলাক আছে ইয়াত যিমানে নেকি গোৱালৈ মানুহবিলাক ফুৰিব আহে আৰু সকলোবিলাকত ইয়াত বেছি নাৰিকলে গছে দেখি পোৱা যায় যিহেতু ইয়াত বহুত বেছি নাৰিকল হয় আৰু নাৰিকল বহুত সস্তাকৈ পোৱা যায় আমাৰ তাত এটা নাৰিকল কিনিবলৈ গ'লে 40-50 টকা লয় ইয়াত 10 টকা হয় নাৰিকলবিলাক আৰু এনেকৈ আহিলে মানে নাৰিকলৰ বাৰীত বহুত বেছি এনেই বুটলি ল'বলৈও পোৱা যায় বহুত আছে নাৰিকল
এইফালে চাহ জেগা এটুকুৰা পালোঁ, ভাবিলোঁ ইয়াতে অলপ টাইম বহি লওঁ বুলি। ইয়াতে অলপ টাইম বহি লওঁ, তাৰপিছত লাহেকৈ গা ধুমগৈ, অলপমান বেলিটো পৰিব দিছোঁ। এইফালে ইয়াত বাহিৰৰ মানুহ হয় আৰু এনেকৈ শুই থাকে, মানে ইয়াতে আছে। এইটো 5 ষ্টাৰ হোটেল হয়। হোটেলত সিহঁতি থাকেহি, যেতিয়া নেকি পিছবেলা টাইম হয় চবে এনেকৈ সাগৰৰ পাৰলৈ গা ধুবলৈ চবে ওলাই আহে। আৰু এতিয়া দিনত ৰুমতে সোমাই থাকে, এনেকৈ বহুত আহে। এতিয়া পিছবেলা টাইম হোৱা নাই যে, সেইকাৰণে পৰা বহুত কম দেখি পোৱা গৈছে। আৰু অলপ সন্ধিয়া হোৱা টাইমত বহুত বেছি আহে। সকলোবিলাকে ইয়াতে গা ধুবলৈ আহে, চবে গা ধুৱে, ফূৰ্তি কৰে। আৰু এইফালে আমি এতিয়া ইয়াতে অলপ টাইম বহি লওঁ। এইফালে বেটা বহিলেই, এয়া বহি ল'লোঁ এনেকৈ। আৰু ইয়াতে আমি কিবা কিবি অলপ বস্তু লৈ আহিছোঁ, এডোখৰতে বহি খাই লওঁ। আৰু এইফালে ওপৰফালে গোটেই নাৰিকল গছ এয়া, হয়তো নাৰিকল ওপৰৰ পৰা পৰিবও পাৰে। এয়া এইফালে ইমান বেছি হাৱা মাৰিছে আৰু ইমান মানুহে গা ধুই আছে। এইফালে এয়া এতিয়া আমিও ধুমগৈ, মই কাপোৰ চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি মেলি আমিও গা ধুম। বহুত বেছি মানুহ আছে। এইফালে ইমান এখন ধুনীয়া সাগৰ। এইখন ভোগমাল বীচ বুলি কয়। আৰু এইফালে হোটেলখনতে বাহিৰৰ পৰা মানুহ আহে। আমিও লগ পালোঁ ফৰেনৰ মানুহ, আৰু লগ পাই ধুনীয়াকৈ ফটো চটো উঠিলোঁ, ভিডিঅ' বনালোঁ। বহুত বেছি ভাল লাগিলে, যিহেতু হিন্দী কথা বুজি নাপায় বা আমাৰ ভাষাও বুজি নাপায়। মানুহজনৰ লগত কিবা পাতিলে অলপ চলপ। আৰু এইফালে আমি এনেকৈ এতিয়া মই কাপোৰ চেঞ্জ কৰি লওঁ, এইফালে কাপোৰ চেঞ্জ কৰি আহিলোঁ। এতিয়া গা ধুই লওঁগৈ। পানী পালে কেঁকুৱা এজনী কেনেকৈ সোমাই যাব দেই। পানীত পোৱাৰ লগে লগে এয়া আহি গ'লোঁ মই গা ধুবলৈ পালে। আৰু এতিয়া আমি এনেকৈ গা ধুম। বেটাও এইফালে, বেটা মই পূৰা বালিতে শুই মেলি গা ধুই আছোঁ। বেটাই পূৰা মোক পানী ছিটাই আছে। আৰু বেটা বহুত বেছি ভয় খায় গা ধুবলৈ, কেতিয়াও গা ধুই পোৱা নাই এনেকৈ সাগৰত। আজি মই তাক এনেকৈ ধৰি পূৰা সাগৰত মাজলৈ লৈ গ'লোঁ। ওচৰপাই নানামে, বহুত বেছি ভয় খাইছে আৰু কেতিয়াও ধোৱা নাই, তাৰ কাৰণে বেছি তাৰ ভয় লাগিছে। আৰু পাছত যিহেতু সি নিজেই ধুলেগৈ বাৰু, পাছত ভয়টো ভাঙি গ'ল আৰু বহুত বেছি গা ধুলে আৰু বহুত বেছি ভাল লাগিলে বুলি ক'লে। প্ৰথমতে অলপ ভয় খাইছিলে। আৰু এইফালে মই ফৰেনৰ লগত অলপ ভিডিঅ' কৰি ল'লোঁ। আৰু এইফালে এতিয়া আপোনালোকক মই মানুহজনক মনে মনে কেমেৰা কৰিবলৈ লৈ গৈ আছোঁ দেই। দেখাম মানুহজনে গা ধোৱা, যিহেতু মানুহজনে কেমেৰাৰ ওচৰত নাহে, তাৰ কাৰণে মই মনে মনে কেমেৰাটো লৈ গৈ আছোঁ। এইফালে এইটো গংগাটো পেটা এইয়া কেনেকৈ এনেকৈ সাগৰত যেতিয়া ঢৌটো আহে নহয়, এনেকৈ গংগাটো তাত ওপৰলৈ উঠি আহে, আকৌ সাগৰৰ মাজলৈ যাবলৈ নোৱাৰে, এনেকৈ ৰৈ যায়। এইফালে বেটা আহিলে গা ধুই মেলি এয়া ধুই হৈ গ'ল। কেনেকুৱা লাগিলে? বঢ়িয়া, ধুই বোলে পূৰা ভাল লাগিলে বোলে। এইফালে ইয়াত ধুই হৈ গ'ল। আৰু ধুবা নাই? আৰু ধুবা নাই? আকৌ ধুব বোলে। মই অলপমান বহি লোৱা, ইয়াত বহাই ইয়াত। এইফালে বেটাই এতিয়া অলপ ভাগৰ লাগিলে বোলে, ইয়াতে বহি দিছেহি, তাৰপিছত আকৌ ধুবগৈ বোলে। এইফালে মোৰ গা ধুই হৈ গ'ল আৰু মই ইয়াত আহি বহি আছোঁহি। আৰু ইয়াত দেখিছেনে বাৰু, চকুবিলাক পূৰা ৰঙা ৰঙা হৈ গ'ল গা ধুই। যিহেতু সাগৰৰ পানী বহুত বেছি নিমখ হয়, নিমখ হোৱাৰ কাৰণে চকুত লাগিলে পূৰা চকু ৰঙা ৰঙা হৈ গ'ল। এইফালে বেটা আৰু মানুহজনে ধুই আছে, মই ইয়াতে আহি অলপ টাইম বহি দিলোঁহি। এই